সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আসাম গাৰ্ল ইউটিউব চেনেল। বন্ধুসকল, মই গোবিন্দ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে সুপ্ৰভাত জনাই আজিৰ জব নটিফিকেশ্যন ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ বন্ধুসকল। তো শীঘ্ৰে এটা লাইক কৰিব, কাৰণ আপোনালোকৰ এটা লাইকে মই নেক্সট ভিডিঅ' বনাত বহুত উৎসাহ পাওঁ। তো বন্ধুসকল আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি হ'ব আলোচনা কৰিম আমি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত যিটো ৰিক্ৰুইটমেণ্ট ওলাইছে, তাত বহুত ওপৰত খালী ওলাইছে, তাৰ কাৰণে আমি আজি আলোচনা কৰিম। তো বন্ধুসকল আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল পদ খালী আছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক লিমিটেড, লাষ্ট ডেট 7/11/2019। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইণ্ডিয়ান চিটিজেন্স ফৰ দ্য ফলোইং পোষ্ট অফ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক লিমিটেড। সিলেক্টেড কেণ্ডিডেটছ উইল বি পোষ্টেড ব্ৰাঞ্চ অপাৰেটিং ইন নৰ্থ ইষ্ট ছিকিম এণ্ড নৰ্থ বেংগল। ঠিক আছে বন্ধুসকল, ব্ৰাঞ্চ হেডৰ পোষ্ট ওলাইছে 36টা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনছ এণ্ড এক্সপিৰিয়েঞ্চ, ফুল টাইম গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, মিনিমাম 8 বছৰ ৰিটেইল বেংকিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ঠিক আছে, এছিষ্টেণ্ট ব্ৰাঞ্চ হেডৰ পোষ্ট আছে 74টা। এডুকেশ্যন কোৱালিফিকেশ্যনছ আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে গ্ৰেজুৱেট ইন ডিচিপ্লিন। ঠিক আছে, আৰু 6 বছৰৰ ৰিটেইল বেংকিঙৰ এক্সপিৰিয়েঞ্চ লাগিব, আৰু লগতে 2 পৰা 3 বছৰ ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব। ঠিক আছে, আৰু পদ ওলাইছে 41। ঠিক আছে বন্ধুসকল, তাৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে ফুল টাইম গ্ৰেজুৱেট লাগিব। ঠিক আছে, আৰু 2 পৰা 3 বছৰ ৰিটেইল বেংকিঙৰ অভিজ্ঞতা লাগিব। তাৰপৰা দিয়া আছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ লাইবিলিটি অফিচাৰ। ঠিক আছে, ইয়াত পষ্ট খালী আছে আপোনাৰ 40টা খালী আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফুল টাইম গ্ৰেজুৱেট, আৰু 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব বেংকিং ছেক্টৰত, আৰু ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ প্ৰিফাৰেবলি ইন চেল। ঠিক আছে, যদি চেলত আপোনালোকৰ অভিজ্ঞতা আছে তেন্তে বেষ্ট প্ৰিফাৰেঞ্চ পাব আপোনালোকে। ঠিক আছে, আৰু 5 নম্বৰত আছে বিজনেছ ডেভেলপমেণ্ট লাইবিলিটি অফিচাৰ, ইয়াতো 40টা আছে। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যনছ একেধৰণৰ, ডিচিপ্লিন ফ্ৰম এনি গ্ৰেজুৱেট, ফ্ৰেছাৰ্ছ উইথ গুড এপ্টিটিউড, যদি ফ্ৰেছাৰ্ছ হয় আপুনি, যদি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেনেকৈ পাৰিব। ঠিক আছে, এণ্ড স্মাৰ্ট কমিউনিকেশ্যন স্কিল লাগিব। ঠিক আছে বন্ধুসকল, ভালদৰে কমিউনিকেশ্যন কৰিব পৰা হ'ব লাগিব। ঠিক আছে, ইংলিছ হিন্দী এইবিলাক ভালকৈ জনা হ'ব লাগিব। ঠিক আছে, আৰু এজ নট মোৰ দেন 27 ইয়াৰ্ছ, 27 বছৰতকৈ আপোনালোকৰ বয়স বেছি হ'ব নোৱাৰিব। ঠিক আছে, আৰু 6 নম্বৰত আছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ ক্ৰেডিট অফিচাৰ। ঠিক আছে, ক্ৰেডিট অফিচাৰ পষ্ট বহুতো আছে, 120টা পষ্ট আছে, যথেষ্ট সংখ্যক পষ্ট আছে। ঠিক আছে, গুৰুত্ব দিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনছ ফুল টাইম গ্ৰেজুৱেট লাগিব। ঠিক আছে, ফ্ৰেছাৰসকলে এপ্লাই কৰিব পাৰিব। তাৰপিছত দি আছে জব লোকেশ্যনছ নৰ্থ ইষ্ট ছিকিম বেংগল। ঠিক আছে, নৰ্থ ইষ্টৰ যিকোনো জেগাত হ'ব পাৰে, কাৰণ আৰু লগত আছে ছিকিম আৰু নৰ্থ বেংগল। তো আপোনালোকৰ ভাগ্যই ক'ব আপোনালোকে ক'ত পায়, নৰ্থ ইষ্টত পায়, ছিকিমত পায় নে নৰ্থ বেংগলত পায়। ঠিক আছে, আৰু লাষ্ট ডেট আছে বন্ধুসকল থাৰ্ছডে, অৰ্থাৎ বৃহস্পতিবাৰ 7th November 2019, এইটো লাষ্ট ডেট আছে, মন কৰিব। আৰু এপ্লাই কৰিব পাৰিব, এপ্লাই অনলাইন হ'ব নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক লিমিটেড ৱেবছাইট। ঠিক আছে, তেওঁলোকৰ যিটো হোম পেজ আছে, অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আপোনালোকে কৰিব। তলত লিংক দিয়া আছে, মই তলত লিংক দি দিছোঁ, তাত গৈ আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব অনলাইন গৈ। ঠিক আছে, এপ্লাই অনলাইন দেখিছে, আৰু মই তলত লিংক দিছোঁ, তাতো গৈ কৰিব পাৰিব, আৰু নহ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ কৰি ল'ব। ঠিক আছে বন্ধুসকল, আজিৰ ভিতৰত অভাৰভিউ কৰি দিছোঁ। ঠিক আছে, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক লিমিটেড ৰিক্ৰুইটমেণ্ট, এইটো নৰ্থ ইষ্ট আৰু নৰ্থ বেংগল আৰু ছিকিমত হ'ব। ঠিক আছে, ইয়াৰ পষ্টসমূহ মই এবাৰ চাই দিছোঁ। ঠিক আছে, লাষ্ট ডেট হ'ল আপোনালোকৰ 7 নৱেম্বৰ, মনত ৰাখিব। ব্ৰাঞ্চ হেডৰ পদ আছে 36টা। ঠিক আছে, এইটো এক্সপিৰিয়েঞ্চ লাগিব 8 বছৰ, আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ হেড আছে পষ্ট 74টা, ফুল টাইম গ্ৰেজুৱেট, আৰু 6 বছৰ ৰিটেইল বেংকিঙৰ এক্সপিৰিয়েঞ্চ, ছিংগুল উইণ্ড' অপাৰেটৰ 41টা পদ আছে। ঠিক আছে, ইয়াত 2 পৰা 3 বছৰ আপোনালোকৰ বেংকিং এক্সপিৰিয়েঞ্চ থাকিলেই হ'ল। বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ 40টা পদ আছে, তাত 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। ঠিক আছে, বেংকিং ছেক্টৰত, আৰু বিজনেছ ডেভেলপমেণ্ট লাইবিলিটি অফিচাৰ 40টা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিছে 27 বছৰতকৈ বেছি হ'ব নোৱাৰিব। ঠিক আছে, আৰু ফ্ৰেছাৰসকলে এপ্লাই কৰিব পাৰিব ইয়াত। বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ ক্ৰেডিট অফিচাৰ। ঠিক আছে, নৰ্থ ইষ্ট ছিকিম আৰু নৰ্থ বেংগলত আপোনালোকৰ জব লোকেশ্যন আছে, এইটো আপোনালোকে ইতিমধ্যে কৈছোঁ। লাষ্ট ডেট 7 নৱেম্বৰ কৈছোঁৱেই মই। এপ্লাই কৰিব পাৰিব তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ, আৰু মই তলত লিংক দিয়ে দিছোঁ ডেছক্ৰিপশ্যনত, তাত চাই পেলাই আপোনালোকে ক্লিক কৰি পেলাই ৰিডাইৰেক্ট হৈ পেলাই তেওঁলোকৰ অফিচিয়েল ৱেবছাইট যাব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ সামৰিছোঁ। আহি থকা ভিডিঅ'ত পুনৰ লগ পাম এটা নতুন জব নটিফিকেশ্যনৰ সৈতে। বন্ধুসকল জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে ৰেগুলাৰলি আপডেট মই দি থাকোঁ, আপোনালোকক সদায় লৈ আহোঁ, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ তেন্তে, বাই বাই।